যদি ৰাহুলৰ সৈতে চিক্ৰেট ফোনেৰে যোগাযোগ মুখ্যমন্ত্ৰী বেছপুৰা মুখ্যমন্ত্ৰী মন্তব্য হিচাপে কৰিছে যদি দেখিব পিচিচিৰ বিচাৰে তেতিয়াহ'লে এই সভাপতি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক। হেৰুৱাৰ ভয়ত মুখ্যমন্ত্ৰী দুৰ্বল পাতল হৈছে ইমান সোনকালে হতাশগ্ৰস্ত হ'ব বুলি ভবা নাছিল এই মন্তব্য গৌৰৱ গগৈ। ইমান ভয়টোৰ সবে গম পাই গৈছে আমাৰ বোলে অৱস্থা বেয়া হৈ পানীয়াৰ গৈছে। কথাবোৰ নিজৰ ভিডিঅ'টো চাওক ৰাজনৈতিক আৰু বেছিকৈ শ্বেয়াৰ উল্লেখ কৰক। কৰিবলগীয়া হৈছে মানুহজন কিমান দুৰ্বল কিমান কোমল কিমান পাতল আমি সব গম পাই গৈছো মুখটো তেখেতৰ ওপৰত হাঁহি উঠিছে তেওঁৰ ইমান নিজৰ দুৰ্বলতা ইমান স্পষ্টভাৱে ৰাইজৰ মাজত প্ৰকাশ কৰিছে ৰাইজে সেইকাৰণে ৰাজনীতিত এটা পৰিৱৰ্তন বিচাৰে আৰু সেইকাৰণে ৰাইজে অহা বছৰ তেওঁলোকক মজা দিব তেওঁলোকৰ চৰকাৰ অসমৰ পৰা বিদায় ফুল ফ্ৰাষ্ট্ৰেশ্যন ইমান সোনকালে ইমান সহজ সৰলভাৱে তেওঁ ফ্ৰাষ্ট্ৰেট হৈ যাব মই ভবা নাছিলো মই ভাবিছিলো মানুহজন অলপ ষ্ট্ৰং ভাবিছো মানুহজন আগতে অলপ ষ্ট্ৰং আছিলে অলপ শক্তিশালী আছিলে গম পাই গৈছে নেকি আকৌ অলপ দিনৰ পিছত এই জেলৰ পৰা পলাবলৈ আকৌ দল সলনি কৰিব লাগিব গম পাই গৈছে নেকি পূৰ্বতে যেতিয়াই জেল কাষ চাপে তেওঁ আছুৰ পৰা কংগ্ৰেছ জাম্প মাৰে কংগ্ৰেছৰ পৰা বিজেপি জাম্প মাৰে কংগ্ৰেছ আহিলে জেল যাব লাগিব সেইকাৰণে মই ভাবো এতিয়া এটা ফোন যোগেদি চিক্ৰেট ফোন যোগেদি অলপ ৰাহুল গান্ধী ডাঙৰীয়া বা কংগ্ৰেছৰ নেতৃত্বৰ লগত কথা পাতিবলৈ বিচাৰে